ইতিমধ্যে এটা ভাল খবৰ আহি পৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যোৱাকালি ঘোষণা কৰিছে যে 26,000 চাকৰিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে চাওকচোন আমি তেখেতে এই বিষয়ে কি তথ্য আমাৰ আগত দাঙি ধৰিছিলে। ইতিমধ্যে আমি 30,000 চৰকাৰী চাকৰি আমি নিকা ব্যৱস্থাৰে চৰকাৰ এটা বছৰ পূৰ্ণ হোৱাৰ সময়ত আমি প্ৰদান কৰিলো। অহা মাহত আগষ্ট মাহৰ শেষলৈ আৰু আমি 12,000 চৰকাৰী চাকৰি সম্পূৰ্ণ নিকাভাৱে আমি নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছো। ইয়াৰ লগে লগে ৰাজ্য চৰকাৰৰ বিভিন্ন পদত বিভাগত খালী হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিবিলাকৰ নিযুক্তিৰ বাবেও 21 আগষ্টৰ পৰা পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছে। এই আঁচনিৰ জৰিয়তেও আমি 26,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। শ্ৰদ্ধা ৰাইজ, এইবাৰ চৰকাৰী চাকৰি আমাৰ কোনেও টকা পইচাৰে নিকিনে, অকল মাত্ৰ মেধাৰ ভিত্তিত আমি চৰকাৰী চাকৰি পাব পাৰো।